नमस्कार, वेलकाम टू माई यूट्यूब चैनल स्टाडी इन आसाम एसआई। এই মুহূর্তৰ আজি বিগ ব্ৰেকিং নিউজ, গ্ৰেট ফৰৰ বিগ ব্ৰেকিং নিউজ। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে আজি তেওঁৰ ফেচবুক একাউণ্টত উল্লেখ কৰিছে যে আজি অসম বিধানসভাৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত মিলিত হওঁ। স্বচ্ছ নিকা আৰু ক্ষিপ্ৰতাৰে বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰিবলৈ বৈঠকত সংশ্লিষ্ট বিষয়বৰ্গক নিৰ্দেশনা প্ৰদান কৰোঁ। বৈঠকত মাননীয় মুখ্য সচিব শ্ৰী পৱন কুমাৰ বৰঠাকুৰ প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়বৰ্গ উপস্থিত থাকে। গতিকে আপোনালোকে আৰু বিশেষ বেছি দিন ৱেইট কৰিব নালাগে। 2-3 দিনৰ ভিতৰতে আপোনালোকৰ অৰেল টেষ্টৰ এটা নোটিছ পাই যাব। এনেকুৱা নতুন নতুন চাকৰি সম্পৰ্কীয় বিভিন্ন ধৰণৰ বা বাতৰি পাবলৈ আমাৰ এই ষ্টাডি ইন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি ল'ব। ধন্যবাদ।